পিঁয়াজখিনি বেছি ৰঙচুৱা হ'ব নালাগে, অকণমান ৰঙচুৱা হ'লেও হৈ যাব। পিঁয়াজ ফ্ৰাই হোৱাৰ পিছত মই এইখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰত দি ফাইন পেষ্ট এটা বনাই ল'ম। এইটো কাৰণে মই পাঁচফোৰণৰ পৰা মিঠিটো সম্পূৰ্ণৰূপে আঁতৰাই লৈছোঁ। মিঠি থাকিলে মিঠিয়ে পেষ্টটোৰ সোৱাদটো তিতা কৰি দিব। সেইটো কাৰণে পাঁচফোৰণটোৰ পৰা এটাও মিঠি ৰখা নাই, মই গোটেই মিঠিখিনি আঁতৰাই লৈছোঁ। এতিয়া মই কেৰাহীত চিকেনখিনি দি দিছোঁ আৰু অলপ লৰাই তাত মই নিমখ দি দিম। মই ইয়াত আধা কেজি ব্ৰইলাৰ চিকেন লৈছোঁ, আপোনালোকে লোকেল চিকেনো ল'ব পাৰে। চিকেনখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত তাত এচামুচ হালধি দি ভালদৰে লৰাই কিছু সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম।
অলপ ফ্ৰাই হোৱাৰ পিছত মই ইয়াত ফ্ৰাই কৰি থোৱা আলু দি দিছোঁ। যিহেতু ইয়াত পানী ব্যৱহাৰ নকৰোঁ, সেইকাৰণে আলুখিনি অলপ সোনকালে দি দিছোঁ যাতে ই ভালদৰে সিজি যায়। আলুখিনি আধা সিজা হৈছে আৰু এতিয়া মই ইয়াত বিলাহী, আদা, নহৰু আৰু 2টা জলকীয়াৰে বনাই লোৱা ফাইন পেষ্টটো দি দিছোঁ আৰু ভালদৰে ইয়াক মই ভাজি ল'ম। তিনি 4 মিনিটৰ কাৰণে মই ভালদৰে এইখিনি ভাজি ল'ম। এইখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত মই তাত পিঁয়াজৰ পেষ্টটো দি দিম। এইখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি থোৱা পিঁয়াজৰ যিটো পেষ্ট বনাই লৈছিলোঁ সেইটো তাত দি দিছোঁ আৰু কিছু সময়ৰ কাৰণে এইখিনিও ভালদৰে ভাজি ল'ম। কিছু সময় ভাজা হোৱাৰ পিছত মই ইয়াত আধা চামুচ জিৰাৰ গুড়ি দি দিছোঁ। চিকেনখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত আলুখিনি ভালদৰে সিজিবলৈ 2-3 মিনিটৰ কাৰণে ঢাকনিৰে ঢাকি দিব লাগিব। 2-3 মিনিট সময় ঢাকনিৰে ঢাকি দি দিছোঁ। আলু সম্পূৰ্ণৰূপে সিজি গৈছে। আলু সম্পূৰ্ণৰূপে সিজি হোৱাৰ পিছত ইয়াত পিঁয়াজ আৰু কেপচিকাম ফ্ৰাই কৰি থোৱা সেইখিনি দি দিম আৰু লগতে কেঁচা ধনিয়া, কাজু আৰু 4টামান কিচমিচেৰে মই এটা ফাইন পেষ্ট বনাই লৈছিলোঁ আৰু সেই পেষ্টটো তাত দি দিছোঁ। এইখিনিও ভালদৰে 4-5 মিনিটৰ কাৰণে ভাজি ল'ব লাগিব। যিহেতু মই আগতে নিমখ বেছি দিয়া নাই, গতিকে সোৱাদ অনুসাৰে মই নিমখ এতিয়া দি দিছোঁ। যিমানখিনি পৰিমাণৰ নিমখ দৰকাৰ হয় মই সেইখিনি এতিয়া ইয়াত এড কৰিছোঁ। এইখিনিও 2-3 মিনিটৰ কাৰণে ভালদৰে ফ্ৰাই কৰি ল'ম। একেবাৰে শেষত ক্ৰীম দি দিছোঁ। ক্ৰীমটো কমপ্লিটলি অপশ্যনেল হয়। আপোনালোকে যদি ভাল পায় তেনেহ'লে দিব পাৰে, নহ'লে ক্ৰীমটো স্কিপো কৰিব পাৰে। ক্ৰীম দি পেলাই মই 2-3 মিনিট সময়ৰ কাৰণে ভালদৰে ভাজি ল'ম। দেখিছেনে কালাৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে। এয়া আমাৰ চিকেন কমপ্লিটলি ৰেডি হৈ গ'ল। এতিয়া আহক আমি চিকেনটো চাৰ্ভ কৰোঁ। এয়া মই বগা আটাৰ লগতে কেঁচা ধনিয়া দিয়া ৰুটি বনাই থৈছিলোঁ। লগতে আপোনালোকে অকণমান তিয়হৰ চালাড ল'ব পাৰে আৰু কেঁচা পিঁয়াজো ল'ব পাৰে। তাৰপিছত পৰিয়ালৰ সদস্যসকলৰ লগত ডিছটো উপভোগ কৰিব আৰু তেওঁলোকৰ কমেণ্ট মোক জনাব।